হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? প্ৰথমতে মই আপোনালোকক মোৰ চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, মোৰ ভ্লগ চেনেলৰ এইটো দ্বিতীয় ভিডিঅ' আৰু ফ্ৰেণ্ডছ আপোনালোকে মোক ছাপোৰ্ট কৰিব, কাৰণ আপোনালোকৰ ছাপোৰ্টৰ অবিহনে এজন নিউ ক্ৰিয়েটৰে কেতিয়াও আগুৱাই যাব নোৱাৰে। আজি মই আপোনালোকক কি দেখুৱাম? আজি মই আপোনালোকক মোৰ ঘৰৰ পৰিৱেশটোকে দেখুৱাম। ফ্ৰেণ্ডছ, এইটোৱে হৈছে মোৰ ঘৰৰ পৰিৱেশ আৰু এইখন ঘৰতে মই ডাঙৰ দীঘল হৈছোঁ। আৰু ফ্ৰেণ্ডছ, মই ব্যৱসায়ৰ লগত জড়িত আছোঁ, মুৰ্গী পালন কৰি আছোঁ, ফাৰ্মিং কৰি আছোঁ আৰু এনেদৰে জীৱন নিৰ্বাহ কৰি আছোঁ। আৰু ফ্ৰেণ্ডছ, এইখন দেখিছে বেনাৰ SJRB ডাক এণ্ড লোকেল মুৰ্গী ফাৰ্ম। ফ্ৰেণ্ডছ, মোৰ আৰু এটা চেনেল আছে ফাৰ্মিঙৰ, SJRB ফাৰ্মিং। আপোনালোকে ডেছক্ৰিপশ্যনত লিংকটো পাই যাব। আপোনালোকে মোক ছাপোৰ্ট কৰিব। ফ্ৰেণ্ডছ, মোৰ ঘৰৰ পৰিৱেশ এইটোৱে। আৰু এইখন হৈছে মোৰ বাইক। এইখন হৈছে গ্লেমাৰ বাইক, পুৰণা মডেলৰ এইখন। আৰু এইখন হৈছে চাইকেল। আৰু ফ্ৰেণ্ডছ, এইটো হৈছে আমাৰ গোসাঁই ঘৰ, মণিকূট ঘৰ। ফ্ৰেণ্ডছ, আজি মই আপোনালোকক মোৰ ঘৰৰ পৰিৱেশটোকে অলপ দেখুৱালোঁ। এয়া চাওক। আৰু ফ্ৰেণ্ডছ, এইটো হৈছে পুখুৰী। মই মীন পালনো কৰি থাকোঁ। চাওক, এইটো দেখিছে ফ্ৰেণ্ডছ, এইটো হৈছে পুখুৰী। এইটো চাওক, 5 বিঘা পুখুৰী এইটো। ইয়াত আমি মীন পালন কৰি থাকোঁ। আৰু পুখুৰীত এইটো হৈছে পানী দিয়া বৰিং মটৰ। আমি পানীটো কমিলে পুখুৰীত পানীটো দি ফ্ৰেণ্ডছ, এইটোৱে হৈছে মোৰ ঘৰৰ পৰিৱেশ। আপোনালোকক মই দেখুৱালোঁ। আপোনালোকে কি পায় কি নাপায় নাজানো। মোৰ ঘৰৰ পৰিৱেশটো এনেকুৱাই। আমি হৈছোঁ মধ্যবিত্তৰ লোক। আমি এনেদৰে ফাৰ্মিং কৰি যেনে তেনে চলি আছোঁ। ফ্ৰেণ্ডছ, আপোনালোকক দেখুৱাইছোঁ, এইখন হৈছে মোৰ ফাৰ্ম। এইখন চাওক, এইখনো হৈছে লোকেল মুৰ্গী ফাৰ্ম। আপোনালোকক মই তালৈকো লৈ যাম, আপোনালোকক দেখুৱাই দিম। আপোনালোকে চাই থাকিব। লোকেল মুৰ্গী ফাৰ্ম। এখন বেনাৰ দেখিছে ফ্ৰেণ্ডছ। চাওক, SJRB নামত মোৰ এটা চেনেল আছে। আপোনালোকে, মই কৈছোঁ আপোনালোকক প্ৰথমতে, আপোনালোকে চেনেলটো চাব পাৰিব। আপোনালোকে যদি কিছুলোকে ভাবিছে যে মুৰ্গী পালন কেনেদৰে কৰিব লাগিব, মই তাৰে ওপৰত কিছুমান ভিডিঅ' বনাওঁ আৰু আপলোড দিওঁ ইউটিউবত, মোৰ চেনেলত। আপোনালোকে চাব পাৰিব। ফ্ৰেণ্ডছ, এইখনে হৈছে মোৰ ফাৰ্ম আৰু সৰু সুৰাকৈ ফাৰ্ম কৰি আছোঁ। আৰু এইবিলাক মুৰ্গী দেখিছে, এইবিলাক মুৰ্গী ব্ৰডিঙত আছে। এয়া দেখিছে। ফ্ৰেণ্ডছ, আপোনালোকে কেনেকুৱা পালে নাজানো মোৰ ভিডিঅ'টো। আৰু মই আপোনালোকক আৰু লৈ যাম। আৰু এখন মোৰ ফাৰ্ম আছে, সেইখিনি মোৰ ডাঙৰ মুৰ্গী। এতিয়া এই যিখিনি মুৰ্গী দেখিছে, এই মুৰ্গীবিলাক যে চৰি আছে বাহিৰত, এইখিনি মোৰ কণী দিয়া মুৰ্গীৰ কাৰণে মই ৰাখিছোঁ। আৰু এটা ফাৰ্ম আছে, আপোনালোকক মই দেখুৱাই দিম। আজি মই ভাবিলোঁ মোৰ ছেকেণ্ড ভ্লগত আজি মোৰ ঘৰৰ পৰিৱেশটোকে দেখুৱাওঁ। সেইকাৰণে মই আজি আপোনালোকক মোৰ ঘৰৰ চৌহদটো আপোনালোকক দেখুৱাই দিলোঁ। আপোনালোকে কেনেকুৱা পাইছে মোক কমেণ্ট কৰি জনাব। এনেদৰে ফাৰ্মিং কৰি আছোঁ। আপোনালোকক মই লৈ গৈ আছোঁ। মোৰ ঘৰৰ পিছতে আছে আৰু এটা ফাৰ্ম। আপোনালোকে চাই থাকিব। এয়া চাওক ফ্ৰেণ্ডছ, এইটো এটা হৈছে মোৰ ফাৰ্ম। এইটো কণী দিয়া মুৰ্গীৰ কাৰণে ফাৰ্ম ৰাখিছোঁ। জড়িত আছোঁ। সকলো ডিটেইলছ আপোনালোকক মই দেখুৱাই দিলোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু আপোনালোকে মোক ছাপোৰ্ট কৰিব, যাতে মই এনেদৰে ভিডিঅ' বনাই আপোনালোকক দেখুৱাব পাৰোঁ সদায়। আজিলৈ ইমানতে সামৰিলোঁ ভিডিঅ'টো।
বাই বাই, ধন্যবাদ, জয় অসম, জয় হিন্দ।